হে গাইজ, আজি এটা নতুন ৰেচিপি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ ট্ৰাই কৰিব। আজি আমাৰ ৰেচিপিটোত থাকিব পালেং, আলু, বিলাহী। তাৰ বাবে দৰকাৰী বস্তুকেইটা আমি এনেদৰে কাটি লৈছোঁ এখন প্লেটত। আজি আমি প্ৰথমবাৰৰ কাৰণে পালেঙৰ সৈতে মাংসৰ ৰেচিপি ট্ৰাই কৰিছিলোঁ। খাই ভাল লাগিছিল, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এই গৰম হোৱাৰ পাছত কেৰাহীখনত তেল ঢালি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত আমি কেৰাহীখনত এনেদৰে চাৰিওফালে লগাই দিছোঁ। লগাই দিয়াৰ পাছত পিঁয়াজ দিছোঁ। আৰু থৈ দিয়া জলকীয়াটো এনেদৰে কাটি দিছোঁ। এটা চিম্পুল ৰেচিপি, এজন মানুহ বা দুজনৰ কাৰণে। প্ৰায় 15 মিনিটমান আগতেই আমি মাংসখিনি তেল, নিমখ আৰু হালধি লগাই অলপ সময়ৰ বাবে থৈ দিছিলোঁ। আৰু এতিয়া মাংসখিনি কেৰাহীখনত ঢালি দিছোঁ। চাই যাওক আপোনালোকে। এনেদৰে মাংসখিনি লৰাই দিয়াৰ পাছত কাটি থোৱা আলুৰ টুকুৰাকেইটা এনেদৰে আমি দি দিছোঁ। ল' ফ্লেমত আমি প্ৰায় 5 মিনিটমান ঢাকি থোৱাৰ পাছত এনেদৰে আকৌ উলিয়াই অলপ লৰাই দিছোঁ। কাটি থোৱা পিঁয়াজৰ টুকুৰাকেইটাৰ লগতে হালধি দি অলপ সময় ঢাকি দিছোঁ। তাৰপাছত ঢাকন খুলিছোঁ আৰু প্ৰায় সিজিছেই। 15 মিনিটমান পিছত দেখোঁ। তাৰপাছত বটি থোৱা আদা আৰু নহৰু আমি এনেদৰে দি মিহলি কৰি ভালদৰে লৰাই দিছোঁ। কাটি থোৱা বিলাহীৰ টুকুৰাকেইটাও ইয়াত দি দিছোঁ এতিয়া। এনেদৰে আমি ভালকৈ লৰাই দিয়াৰ পাছত জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপ দিছোঁ। সেইখিনি ভালদৰে মিহলি হোৱাৰ পিছত আমি চিকেন মছলা অলপ দিছোঁ আৰু এনেদৰে লৰাই দিছোঁ অলপ। আলু আৰু মাংসখিনি সিজাৰ পিছতে আমি এনেদৰে গৰম কৰি থোৱা পানী ঢালি দিছোঁ। পানীখিনি অলপ উতল অহাৰ লগে লগে পালেঙৰ পাতকেইটা আমি তাত দি দিছোঁ আৰু দি ভালদৰে লৰাই দিছোঁ। প্ৰায় 7 মিনিটমান ঢাকি থৈ দিয়াৰ পাছত এনেদৰে ঢাকন খুলিছোঁ আৰু অলপ গৰম পানী দি দিছোঁ।
আৰু শেষত পুনৰবাৰ এনেদৰে গৰম মছলা দি অলপ লৰাই দিছোঁ আৰু লৰাই দিয়াৰ পাছত প্ৰায় উতল আহিছে পানীখিনি। আৰু অলপ সময়ৰ পিছতে আমাৰ মাংস প্ৰায় হৈ গৈছে সিজি। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।